Hello everyone, welcome to dipsikhaborthakur6985. আজি মই আপোনালোকৰ মাজলৈ আৰু এযোৰ কাপোৰ লৈ আহিছোঁ। এই কাপোৰযোৰ কাষ্টমাৰগৰাকী কাষ্টমাইজ কৰি বনাই নিছে। তেওঁ মোক কৈছিলে যে এনেকৈ গোটেই গাতে ফুল দি পেলাই এযোৰ তুমি মোক বনাই দিবা। কালাৰটো অৱশ্যে মোৰ নিজৰ মতেই দিছোঁ। কাপোৰযোৰ চাওকচোন কেনেকুৱা হৈছে। এতিয়া আপোনালোকক আহকচোন মই কাপোৰযোৰ কেনেদৰে বনালোঁ অলপ দেখাই দিওঁ। মেখেলাখন এনেদৰে বনালোঁ। মেখেলাখনত এনেকৈ দুটা এনেকৈ ইউ টাইপত এনেকৈ দুটা বনাই দিলোঁ। তাত চাৰিটা লাইনকৈ এনেকৈ লগাই দিলোঁ। অৱশ্যে এনেকৈ দীঘলীয়াকৈ লগাবলৈ বহুত অসুবিধা হয়, সেইবাবে মাজে মাজে কিছুমান কাটি কাটি লগাইছোঁ। তাৰপিছতে এনেকৈ মাজতো এটা সৰুকৈ দি দিছোঁ। সেইখন জেগাখন খালী খালী লাগি আছিলে, গতিকে সেনেকৈ দি দিলোঁ। তাৰপিছতে সেই গোটেই ফুলপাহ সেনেকৈ আঠা লগাই পেলাই মই এনেকৈ দি দিলোঁ। মই এইটো B7000 আঠাটো ব্যৱহাৰ কৰিছোঁ। এই আঠাটো লগালে খাই যোৱাৰ চান্সটো নাথাকে, কিন্তু এনেই যিটো এক্ৰিলিকৰ কালাৰ পায় সেইটো আঠা পায়, সেইটো লগাই দিলে মানে আপোনালোকৰ আঠাটো এৰাই যোৱাৰ চান্স থাকে। এইটোত খুব টানকৈ লাগি ধৰে। অকণমান আঠাটো লগাই পেলাই অলপ দেৰি এনেকৈ হেঁচা দি দিলে সেইটো ৰৈ থাকে। যে লগালগ দাঙি দিব নালাগে, অৱশ্যে অলপ দেৰি তেনেকৈ ৰাখি দিব লাগে, তেতিয়া আৰু ভালকৈ ৰৈ যায়। এনেকৈ গোটেই কাটি কাটি আধা এনেকৈ লগাই ল'লোঁ গোটেই ফুলপাহ তেনেকৈ। ইয়াত মই বেলেগকৈ আৰু আঁকি বা এম্ব্ৰইডাৰী কৰি দিয়া নাই, এনেকৈয়ে দিছোঁ, যিহেতু কাষ্টমাৰে এনেকৈয়ে বনাই দিবলৈ কৈছিলে। এই অৰ্ডাৰটো মোৰ ভণ্টি এজনী, তাই সাপে খাটিলে বিয়া হৈছে, তাই বনাবলৈ দিছিলে। তাৰপিছতে সেই লাষ্টৰ লাইনটো এনেকৈ কাটি পেলাই আকৌ লগাই ল'লোঁ। এইটো অৱশ্যে দেখাত যিমান সহজ, একেবাৰে ইমান সহজো নহয় দেই কৰাটো। অকণমান বেকা হ'লেই গোটেইটোৱে দেখিবলৈ কাৰণ বেকা হৈ যাব। বহুত মিলাই মিলাই কৰিবলগীয়া হৈছে। তাৰপিছতে চাদৰখনতো সেনেদৰে চাদৰখনৰ যিটো মেলি ল'লে এটা ডাঙৰকৈ পৰাকৈ দিছোঁ, তাৰপিছতে আৰু সৰু সৰুকৈও দিছোঁ, দেখা পাব আপোনালোকে। মেখেলাখনত যিদৰে দিছোঁ চাদৰখনতো ঠিক তেনেদৰেই দি দিছোঁ। এনেকৈ মেখেলাখনত যিদৰে কাটি কাটি তেনেকৈ লগাইছিলোঁ, চাদৰখনতো ঠিক তেনেদৰে কাটি কাটি প্লিকবোৰ কাটি কাটি লগাই লৈছোঁ এনেকৈ। চাদৰখনত চাৰিটা চুকত এনেকৈ চুককেইটাত অকল দুটা মানে আগ দুটাত চুকত দুটা দুটাকৈ দিছোঁ। এনেই মেখেলাখনত যিদৰে দিছিলোঁ এপ্লিকটো সেনেকুৱা ডিজাইনতে দিছোঁ। তাৰপিছতে এনেকৈ বাউসীটোৰ ওচৰত ডাঙৰকৈ এপাহ দিছোঁ, আৰু জাপি ল'লে কোচটোত পৰাকৈ একেবাৰে লাষ্টৰ কোচটোত পৰাকৈ এপাহ বনাই দিছোঁ। তাৰপিছতে আৰু পিছফালে আঁচলটোত তেনেকৈ দীঘলকৈ ছাইডত লগাই দিছোঁ, যিহেতু এডোখৰ নহ'লে খুব খালী খালী লাগিব, সেইবাবে লগাই দিছোঁ। আপোনালোকে দেখিব, মই গোটেই কাপোৰযোৰ লাষ্টত দেখাম আকৌ এবাৰ আপোনালোকেও ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ কাপোৰ ঘৰতে বনাই চাব পাৰে। বহুত ধুনীয়া লাগে দেখিবলৈ। অৱশ্যে কালাৰটো খুব ধুনীয়াকৈ মিলি গৈছে ইয়াত, ৰেড আৰু হোৱাইট। মই কাপোৰযোৰ অফলাইন লৈছোঁ, মিক্স পাটৰ হয়, আৰু এপ্লিকবোৰো অফলাইনেই কিনিছোঁ। অনলাইনত অলপ এপ্লিকবোৰৰ দামটো বেছি। তাৰপিছতে এনেদৰে তাৰ যিহেতু চাৰিটা লাইন মই এপ্লিক লগাই দিছোঁ, তাত দুটা লাইনত মিৰৰ লগাই দিছোঁ। মিৰৰবোৰো অফলাইন কিনিছোঁ।
মিৰৰবোৰ অৱশ্যে অনলাইনত অলপ দামটো কম, অফলাইনত অলপ বেছি। মোৰ যিহেতু সোনকালে দিব লাগিছিলে কাপোৰযোৰ, সেইবাবে অনলাইনত অৰ্ডাৰ দিলে নাপাব বাবে অফলাইনৰ পৰাই লৈ ল'লোঁ। তেনেদৰে মেখেলাখনত গোটেই মিৰৰবোৰ লগাই ল'লোঁ। মেখেলাখন দেখিছেনে কমপ্লিট হৈ গ'ল। তাৰপিছত এনেকৈ চাদৰখনতো যিপা ডাঙৰকৈ দিছিলোঁ ফুল, তাত এইপা ফুল এনেকৈ মেলি ল'লে বাঁহীটোত পৰিব, বাঁহীৰ ওচৰত ধুনীয়া লাগিব খুব। তাত সেইডোখৰত গ্লাছকেইখন খুৱাই লৈছোঁ এনেকৈ। সেই ফুলপাহ এনেকৈ কোচ মানে জাপি দিলে যিটো একেবাৰে লাষ্টৰ কোচ পৰিব, তাত পৰিব, ধুনীয়া লাগে দেখিবলৈ খুব। আপোনালোকে যদি জাপি পিন্ধিম বুলি ভাবে তেতিয়াও সেইডোখৰত পৰিব, আৰু মেলি পিন্ধিম বুলি ভাবিলে এই ডাঙৰ ফুলপাহ সেইডোখৰত পৰি যায় ধুনীয়াকৈ বাঁহীটোৰ ওচৰত। দুইটা সুবিধা কৰি পেলাই দিছোঁ আৰু, তেতিয়াহে দেখিবলৈ ভাল লাগিব। যিহেতু চবেই মেলি পিন্ধি ভাল নাপায়, কিছুমানে জাপিও পিন্ধে, বা কিছুমান জেগাত গ'লে মেলি পিন্ধি গ'লে ইমান ভালো নালাগে। তাৰ মাজতে মাক বেজীটোত সূতা এডালো ভৰাই দি ল'লোঁ। তাৰপিছতে গোটেই কাপোৰযোৰ তেনেদৰে কমপ্লিট কৰি ল'লোঁ। তাৰপিছতে এয়া দেখিছেনে মেলি ল'লত কিমান ধুনীয়াকৈ এডোখৰত পৰি গৈছে, আৰু জাপি ল'লেও সেই ফুলপাহ তাত পৰি যাব ধুনীয়াকৈ। হাতটো তেনেকৈ দি দিছোঁ। তাৰপিছত বেক চাইডটোতো এইডোখৰে সেইকণ যিহেতু বাঁহীটোৰ ওচৰৰ পৰা এইডোখৰ খালী খালী লাগিব, সেইবাবে এনেকৈ ধৰণে দীঘলকৈ লগাই দিছোঁ এডাল। দীঘল মানে এছ টাইপত দিছোঁ। তাৰপিছত এয়া এনেদৰে হৈ গ'ল, কমপ্লিট হৈ গ'ল মোৰ কাপোৰযোৰ। আপোনালোককো যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, বা এনেকুৱা ডিজাইনৰ কাপোৰ আপোনালোকে নিজেও বনাব পাৰে। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন এটা কাপোৰৰ ডিজাইনৰ সৈতে আহি আছোঁ আপোনালোকৰ মাজলৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এয়া কাপোৰযোৰ কমপ্লিট হৈ গ'ল, আৰু কাপোৰযোৰ মই এনেদৰে পেক কৰি লৈছোঁ। মোৰ ঘৰ যিহেতু টিয়কৰ পৰা কাপোৰযোৰ সাপে কাটিলে গৈছে। মই ব্লু ডাৰ্ট কৰি পেলাই কাপোৰযোৰ পঠিয়াই দিছোঁ। আপোনালোককো যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে তেন্তে মই কুৰিয়াৰ কৰি পঠিয়াই দিব পাৰিম। গতিকে আপোনালোকে মোক এটা মেছেজ কৰিলেই হ'ব। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু লাষ্টত কেইখনমান ফটো দেখাই দিছোঁ, আপোনালোকে গোটেই কাপোৰযোৰ দেখিব।